নমস্কাৰ মই অনিতে আজি আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আসলতে আজি ভিডিঅ'টো একেবাৰে বিশেষ আপোনালোকক মই প্ৰথমতে অনুৰোধ কৰিছো এই ভিডিঅ'টো আপোনালোকে যেন কোনেও অকলমানো স্ক্ৰিপ্ট নকৰাকৈ চাব কাৰণ মই এগৰাকী আজি বিশেষ মহিলাৰ ওচৰলৈ আহিছো আসলতে মহিলা নহয় আইতা আমি আসলতে আইতাৰ ওচৰলৈ বুলি আহিছো প্ৰথমতে আসলতে মই আইতাৰ পৰা অকলমানে ক্ষমা ল'ব খুজিছো কাৰণ কিয় আজি মোৰ সৌভাগ্য হৈছে আইতাৰ আসলতে মোৰে সৌভাগ্য আজি আইতাক মই কাষত পাইছো এতিয়া প্ৰথমতে মই আইতাক কথা এটাই কম যেহেতুকে আইতাৰ বয়স এতিয়া 95 ইয়াৰ্ছ হৈছে গতিকে আইতা অকণমান শুনাত কম হয় বা অকণমান হয়তো জোৰছে ক'ব লগা হ'ব পাৰে কথাখিনি গতিকে মই আসলতে আমাৰ দৰ্শকলৈ অনুৰোধ জনাইছো সকলোৱে সুন্দৰকৈ আজি এই ভিডিঅ'টো চাব আজি আৰু বেছি দেৰি নকৰোঁ এইগৰাকী আসলতে মই তেখেতৰ বিষয়ে প্ৰথমতে দুআষাৰমান কৈ লওঁ কাৰণ আমি সকলোৱে জানো বিশিষ্ট অসমীয়া লেখিকা পদ্মশ্ৰী এৱাৰ্ড যিয়ে লাভ কৰিছিল এলি আহমেদ ডাঙৰীয়ানী তেওঁৰ ওচৰত আজি আসলতে মই আহি উপস্থিত হৈছোঁ এগৰাকী বিশিষ্ট আসলতে মহিলা আৰু 126টা বঁটা প্ৰাপ্ত গতিকে এগৰাকী কেনেকুৱা ধৰণৰ মহিলা হ'ব আপোনালোকে নিজে গম পাব গতিকে আসলতে লেখিকা পদ্মশ্ৰী বঁটা আৰু এটা এসময়ত আসলতে জগতৰ অন্যতম এগৰাকী হিচাপে আইতাই এনেধৰণে বহুত ধৰণৰ আসলতে আমাৰ কাম কৰি গৈছিল 2017 চনত তেওঁ পদ্মশ্ৰী বঁটা পাবলৈ সক্ষম হৈছে গতিকে আৰু তেখেতৰ জন্ম আসলতে 1934 চনত গতিকে আপোনালোকে নিজে বয়সটো অনুমান কৰিব তোমালোকে নতুন আহিছে চেনিয়ে নোপোৱা কওকচোন আজি সেইকাৰণে জানিব আহিলো আপোনাৰ মনৰ কথা প্ৰশ্ন কৰা গতিকে আপুনি আজি ইমান ধুনীয়া ঠাইত আছে প্ৰথমতে কেনে লাগিছে থাকি এটা গাত বিষ বেমাৰ লৈ লোকৰ ঘৰত আছো কেনে লাগিছে তুমি কোৱাচোন তুমিয়ে কোৱাচোন হয় আচলতে নিজৰ ঘৰৰ ছোৱালীৰ দৰে ছোৱালীৰ ঘৰতে আছে বুলি ভাবি আছে তাতে ছোৱালীয়ে ৰাখিছে নিজৰ মাৰ নিচিনা আহি দেখা পালো ইমান সুন্দৰকৈ ৰাখিছে আপোনাৰ ইমান ধুনীয়াকৈ আছে ছোৱালীৰ ঘৰত গতিকে আপুনি সেই একাধাৰে ইমান ধুনীয়াকৈ কাম কৰি আজি পদ্মশ্ৰী বঁটা পাই এগৰাকী আমি সকলোৱে জানো আচলতে মহিলাগৰাকী গতিকে কেনেকুৱা অনুভৱ এতিয়া কেনেকুৱা পাইছে আচলতে ৰাইজৰ সঁহাৰি বা আপুনি কেনেকুৱা সহায় সাৰথি কেনেকুৱা সেইটো আৰু কোনোবাই ওলাইছে ক'ৰবাত ওলাইছে কোনোবা নাই ওলোৱা সেইটোৱে কাম নহ'ব এতিয়া মই সহায় কৰিব লাগিব মোক হয় আচলতে আইতাৰ যথেষ্ট সহায়ৰ প্ৰয়োজন হৈ আছে এইখিনি সময়ত মই সম্ভ্ৰান্ত ঘৰৰ ছোৱালী হয় হয় মই জীৱনত বহুত কাম কৰিলোঁ গুৱাহাটীত বহুত কাম কৰিলোঁ গোটেই অসমতে কৰিলোঁ বাহিৰতো কৰিলোঁ মোৰ অসুস্থ হ'ল এক্সিডেণ্ট হ'ল তাৰপৰা মই গধূলি ঘৰতে হ'ল তাৰপৰা মোক লৈ গ'ল ৰমন হস্পিটেললৈ তাৰপৰা আকৌ কোনোবাই এজনে উস্তাদি পিটাই তাৰপৰা আনি পেলাই মেডিকেললৈ আনিলে মেডিকেলত কোনো ট্ৰিটমেণ্ট নাই ভৰি বিপদ পৰা আছে তাৰপাছত বহুত কৈছে মানুহ চবে চাইছে ৰিচাৰ্জ কৰিছে তাৰপৰা এইগৰাকী চানী বাইদেউ সঁচাকৈ তাইক মই আগতে লগ পোৱা নাই মহিলা সমিতিৰ লগত গৈ পেলাই মোক চালে তেখেতে কথালে এদিন নহয় দুদিন নহয় কেইবাদিনো গ'ল তাৰপৰা গম পালে মেডিকেল হেৰিৰ পৰা হস্পিটেলৰ পৰা মেডিকেল হস্পিটেলৰ পৰা তেওঁলোকে মানে মোক ৰিলিজ নিদিয়ে আৰু ৰিলিজ দিলে যেতিয়া যাব খোজে তেতিয়া কয় আজি নহয় কাইলৈ বেমাৰৰ এদিনোতে আপোনাৰ যোৱা নাই বা বেজিৰে বা দৰৱ এটা পোৱা নাই তাৰপিছত এওঁলোক গ'ল জানি গ'ল যাবলৈ তাই জানে মোক গৈ পেলাই কৈছে কি হৈছে কি নহৈছে হেৰি কথা পাতিলে কৰ্তৃপক্ষৰ লগত কৰ্তৃপক্ষ কৈছে বোলে হেৰি নহয় আমি এতিয়া এৰিব নোৱাৰোঁ কাৰ হাতত এৰি চানিয়ে ক'লে কেলে মই নাই নেকি মই চান্দমাৰী কৃষ্ণনগৰ এটা ঘৰত মই থাকোঁ 70 মই অকলে আছোঁ কাম কৰা ছোৱালীজনী লৈ পেলাই তাতে মই গোটেই চিনেমা মোৰ ভাইটিৰ দ্বাৰা আমি তাতে কাম কৰিলোঁ কাম কৰি সি ঢুকালে মই অকলশৰীয়া হ'লোঁ তেনেকৈ ভালে আছোঁ সেইদিনাখনো ভাল ৰাতি খাই পেলাই বহিছোঁ বহিব খুজিলে অকণমান একেচাই খোৱাৰ লগে লগে মই হেৰি হৈ গ'লোঁ মানে
উঠিব নোৱাৰা হ'লোঁ তাত চুঁচৰি গৈ আগফালে দুৱাৰখন খুলি দেখিছোঁ মানুহ কোনেনো গম পালে কোনেনো কেনেকৈ কোনে ক'লে পুলিচ দেখিছোঁ তাৰপাছত এম্বুলেঞ্চ দেখিছোঁ তাৰপৰা মই আচৰিত মোৰ হাতত একোৱেই নাই মোবাইলো মোৰ হাতত নাই কাৰণ মই ভাত খাই পেলাই বহিছিলোঁহে দেখুৱালোঁ আৰু মোবাইলটো ল'বলৈ চিন্তা কৰিলোঁ তাৰপৰা লৈ আহিলে ৰহমান হস্পিটেললৈ লৈ আহিলে ৰহমান হস্পিটেলত হোৱাৰ লগে লগে ৰহমানক খুলি দিলে সোমালোঁ খোৱালে লগে লগে ট্ৰিটমেণ্ট লগে আৰম্ভ কৰিছে তাৰপৰা চৰকাৰে 2 লাখ টকা পঠাইছে 2 লাখ টকা পঠাইছে 1 লাখ টকা মই ৰহমানক দিলোঁ কাৰণ তেওঁ মই ট্ৰিটমেণ্ট কৰিছে আগতো আছিলে বাকী মই 1 লাখ তেওঁ 1 লাখ টকা নহয় তাৰ অলপ 20,000 মান কম হৈছে তাৰ আৰু 1 লাখ আছিলে সেইখিনি মোৰ পইচা মই এনেকৈ কৰিছোঁ আছোঁ তেনেকৈ মই এনেকৈ থাকোঁতে মোৰ যিটো মেগাজিনখন চলায় কম্প'জ কৰে তাৰ নাম তিলক সকলো তিলক তুমি এইখিনি পইচাখিনি ধৰাচোন মোক লৈ গৈছে ৰহমানে বেয়া পাইছে কিন্তু তাৰপৰা তুলীয়া নাপায় ময়ো বেয়া পাইছোঁ মই ক'লৈ নিব মই কৈছোঁ ক'লৈ নিছে চেলাইন দিছে চেলাইন দি আছে চেলাইন খুলি দিছে তাৰপৰা আনি পেলাই হস্পিটেলত সোমাই দিয়ে CMৰ হস্পিটেলত CMে মাতিছে CMে মাতিছে চব ফল্ছ এইটো আনি পেলাই সোমাই তাত যেতিয়া সোমালোঁ তাত আছোঁ তাৰপৰা তাত 3 মাহ কোনো ট্ৰিটমেণ্ট নাই কোনো চোৱা নাই এনেই চিনাখন বহি থাকোঁ ভাত খাওঁ চাহ খাওঁ আৰু কোনো এজন ভিজিটো যোৱা নাই কোনো এজন ভিজিটৰ যোৱা নাই ডক্টৰো যোৱা নাই ভিজিটৰ গৈছে ডক্টৰ যোৱা নাই সোমাওঁতে হাজৰিকা বোলাজনে ডক্টৰ গৈ পেলাই আহক আপোনাৰ ধুনীয়া চিট আছে তাৰ হাজৰিকা নাই ফোন কৰিলে কয় আপোনালোকে নাহে কেলৈ মোক চাবলৈ নেকি এনেকৈ কৰে গৈছোঁ তেনেকৈ থাকোঁতে মহিলা সমিতি বা অন্য আমাৰ কাজিনবিলাক আছে চবে দায়িত্ব ল'বলৈ ভয় কৰিলে এতিয়া এইগৰাকী মহিলা ক'লে যে মই দায়িত্ব ল'ম চানি বাইদেউ কি দায়িত্ব ল'ব লাগে মই থাকিব মোৰ ঘৰত থাকিব লাগে তাত এটা মানুহ কিন্তু হৈ যায় তাৰপিছত এনেই ক'লে নাই মই মোৰ ঘৰত থাকিম চানি মই আগৰ পৰা নাজানো দেই আগতে মাজত নাই এদিন গৈ পেলাই চেনিয়ে মোক খবৰ লৈছিলে তেতিয়া সেইদিনাখনে যাব তাৰপৰা চানিয়ে লৈ পেলাই মোক এনেকৈ কলত তেওঁলোকে নিদিয়ে পাৰ্মিশ্যন নিদিয়ে সেই মনটো শইকীয়া হেৰি পাহৰি গৈছোঁ কেইবাজনো গৈছে বহুত গৈছে গৈ পেলাই তেওঁলোকে মোক ৰিলিজ কৰিলে চানিয়ে কৈছোঁ মই মোৰ ঘৰত থাকিম মোৰ ঘৰত আপুনি যে খায় মোৰ মা আপুনি কেইদিনমান মোৰ ঘৰত থাকক তাৰপৰা আপোনাৰ ঘৰলৈ আহিব এতিয়া সকলোৱে পৰামৰ্শ দিলে হয় ইয়াত আপ্যায়িত কৰিছে মই বহিব নালাগে হাত দি খাব নালাগে চব সুবিধা কৰিছে তেনেকৈ মই চানিৰ ঘৰত আছোঁ আৰু চানি কি আছে কি নাই মই একো জনা নাই গম পাইছোঁ চানি এটা বোলে বৃদ্ধা আশ্ৰম আছে কিবা আশ্ৰম আছে কিন্তু মই আজিলৈকে দেখা নাই সেইটো চানি নিজা কথা ব্যক্তিগত কথা কি কৰিছে কি নকৰিছে মই যোৱাও নাই ঘৰতো যোৱা নাই কিন্তু মানুহে এইটো কথা উলিয়াইছে যে মই বৃদ্ধা আশ্ৰমত আছোঁ সেইটো মই আপুনি আপোনাৰ ছোৱালী ঘৰত আছে ন এতিয়া এতিয়া ছোৱালী ঘৰত আছোঁ কিন্তু সেইটো বৃদ্ধা আশ্ৰমত আছোঁ সেইটো মানে প্ৰপগণ্ডা কৰিছোঁ মই এনেকুৱা মানুহ নহয় নহয় মোৰ অকল এতিয়া ঘৰটো আছে মই কাইলৈ পঢ়িলে যামগৈ কেলৈ উলিয়াইছে এই সাংবাদিকে উলিয়াব লাগিব সাংবাদিকে ধৰিব লাগিব স্বামী পেলাই নিজৰ গৃহস্থ আছে বেমাৰ অসুখীয়া স্বামী আছে গতিকে ল'ৰা আছে মই খুব বেজাৰ মই সেইটো খুব বেজাৰ পাইছোঁ কিন্তু স্বামীয়ে যিমান কৰিব লাগে যথেষ্ট কৰিছে খোৱা বোৱা হস্পিটেললৈ নিয়া তাই অকলশৰীয়া পাইছোঁ চানি বাইদেৱে মানুহ ৰাখি দিছে এগৰাকী মহিলা এতিয়া আপোনালোকে শুনা পাইছে আইতাৰ কথাখিনি আচলতে বহুত খুব সোমাই থাকে বহুত কথা আচলতে মনৰ ভিতৰত সোমাই আছে গতিকে তেওঁ আচলতে সেইখিনি কথা উজাৰিছে আমি
বুজি পাইছোঁ, কাৰণ 95 এগৰাকী বয়সৰ মহিলাই যেতিয়া কথাখিনি কয় আমি সকলোৱে আচলতে অৱগত বা আমি জানো কেনেধৰণৰ কথাবোৰ কয়। আইতা ইমান সুন্দৰকৈ কথাখিনি আচলতে আমাৰ ওচৰত দাঙি ধৰিছে, আৰু যিখিনি শুনিছোঁ আচলতে এনেস্থলত আইতাৰ এনেধৰণৰ পৰিৱেশত থকাটো আমিও আচলতে নিবিচাৰোঁ, কাৰণ যিটো সময়ত আইতাই আমাক কেনেধৰণৰ বস্তু উপহাৰ দি থৈছে আমি সকলোৱে গম পাওঁ। গতিকে যিগৰাকী পদ্মশ্ৰী বঁটা প্ৰাপ্ত মহিলা সেইগৰাকী আচলতে যেনেধৰণৰ সন্মান বা যিখিনি পাব লাগিছিলে সেইখিনি হয়তো আমি দেখাত পোৱা নাই, কাৰণ কিয় এতিয়া আইতাক আচলতে যথেষ্ট সহায়ৰ প্ৰয়োজন হৈ আছে। আইতাৰ ভৰিৰ বিষ, ভৰি গাঁঠিটো বিষ হৈ আছে ন, এই দুটা বিষ হৈ আছে। চিঞৰি ক'বা তুমি। গতিকে এই দুটা আচলতে ভৰিৰ আচলতে অকণমান সমস্যা, বাকী একো বেমাৰ নাই আইতা। ভৰিৰ কাৰণে আচলতে যথেষ্টখিনি বাইদেউ এগৰাকী যিগৰাকী বাইদেউ আমাৰ আছে, বাইদেউগৰাকী ধুনীয়াকৈ আছে। ইতিমধ্যে চানীয়ে মোক হস্পিটেল নিছে। হয় হয়, চানী বাইদেউৰ কথা কৈছোঁ। কোনো হস্পিটেলৰ মোৰ প্ৰয়োজন নাই, চবে পাইছে ভাল আমি ভাল চব পাইছে, কিন্তু মোৰ ভৰিটোৰ কাৰণে মোক এতিয়া ফিজিঅ'থেৰাপি বা কোনোবা হস্পিটেলত মোক হ'ব লাগে। মই আগতে ৰহমান হস্পিটেললৈ গৈছিলোঁ, ৰহমান হস্পিটেল বৰ ভাল, তাত হ'লোঁ, ক'ৰবাত গ'লোঁ। এতিয়া স্বামীয়ে যিমান পাৰে সিমান হস্পিটেললৈ নিছে, কিন্তু নহয়। এতিয়া মোক মানে ভৰিকেইটা এনেই মোৰ চব ভাল, হাত চাত চব চোৱাইছে, চব অ'কে। আজি মোৰ খোজকাঢ়ি দেখিছে ন, খোজকাঢ়িব ন, ভৰিটো পেলাব ন, ক'ৰবাত কিবা এটা পাক খাই আছে। সেইটো ফিজিঅ'থেৰাপি নহয়, ফিজিঅ'থেৰাপি আগতে এক্সামিন কৰিব লাগিব। আগে যদি এক্সামিন কৰিব লাগিব ক'ত কি হৈছে, তাৰপাছতহে ফিজিঅ'থেৰাপি। এতিয়া মই নামিব পৰা নাই, এনেইতো মই সুস্থ, চবফালে সুস্থ, মই চবফালে হেৰি, কিন্তু মোক কোনোবা এটা হস্পিটেলত মোক এইটো এক্সামিন কৰিব লাগিব। আচলতে হয়, আইতাৰ এটা এইটো কথা কৈছে যে যদি কোনোবাই বিচাৰে নহয়, আচলতে আগবাঢ়ি আমি আহোঁ, আইতাৰ যিটো আচলতে থেৰাপি বা যিখিনি আইতাৰ প্ৰয়োজন সেইখিনি আচলতে আমি আগবঢ়াব লাগে। আৰু এইখিনিতে মই যিহেতুকে তেখেতৰ আমাৰ এইখন কৰ্ণাৰ, যিহেতুকে তেওঁৰ লগতো মই অকণমান কথা পাতিম, কাৰণ আইতাই প্ৰতিটো মুহূৰ্তত কৈয়ে আছে চানী বাইদেউৰ কথা। গতিকে আমি চানী বাইদেউৰ পৰাও দুআষাৰ ল'ম। গতিকে মই চানী বাইদেউক আচলতে বিচাৰিছোঁ। আচলতে মই এইবাৰ আমাৰ সকলোৰে আচলতে এতিয়া চিনাকিটো কৰা সেই বাইদেউৰ লগত কথা পাতিব লাগিছোঁ। আইতাৰ মুখে আপোনালোকে গমেই পাইছে চানী বাইদেউ। চানী বাইদেউ বুলি ক'লে আচলতে আমি সকলোৱে এতিয়া গম পাওঁ বাইদেউৰ কথা। এতিয়া মই ভালদৰে আচলতে আপোনালোকৰ বহিছোঁ, কথাখিনি পাতিম, যিহেতুকে আইতাৰ পৰা অকণমান আভাস পালোৱে, আৰু সকলোৱে জানে 95 ইয়াৰ্ছ হ'ল। গতিকে আইতা অকণমান যিহেতুকে কথা কোৱাত অকণমান খেলি মেলি হৈছে, সেই কথাখিনিত আচলতে কোনেও ভুল বুজিব নালাগে, নহয় জানো? বাকী আপোনাৰ লগত কথা পাতো, আইতাই যে ক'লে আপুনি লৈ আহিছে বুলি, গতিকে কেনেধৰণৰ কথাটো কেনেকৈ হ'ল, মানে আপুনি কেনেকৈ ভাবিলে আইতাক লৈ আহে? নহয়, তেওঁ মানে মই শিৱসাগৰত আছিলোঁ, ভাড়াঘৰ থানা অচিয়ে ফোন কৰি ক'লে বাইদেউ মানুহ এগৰাকী আছে, আপুনি আহিব লাগে। তাৰপিছত মোক কোন? তাৰপিছত ক'লে এলি আহমেদ বুলি কোৱাৰ লগে মই সকলোৱে জানো। আৰু এটা কথা, সৰুতে মোৰ মা দেউতাই মোক এটা কথা কৈছিলে, সহজতে এলি আহমেদ বুলি তেনেকৈ কৈছিলে। সেইটো কাৰণে তেওঁৰ মগজৰ কথাখিনি মোৰ মগজত সোমাই আছে। তাৰপিছত মই শিৱসাগৰৰ পৰা আহি লগ কৰিলোঁ। আপুনি তাতে লগ পাইছিল তেতিয়া গৈ প্ৰথম দেখা পালে? আৰু তেওঁ দেখিছোঁ তেওঁৰ অৱস্থা ভাল নহয়। তাৰপিছত মই কথা পাতি মই প্ৰথমতে ক'লে ছিনিয়ৰ চিটিজেনে দিব। তাৰপিছত ছিনিয়ৰ চিটিজেনৰ লগত তেওঁ নাযাওঁ বুলি ক'লে। নোযোৱাত ক'লে মই তাইৰ লগত যাম। তেতিয়া মই মোৰ লগত তেওঁক লৈ আনিলোঁ, আনি এতিয়া মোৰ ঘৰতে ৰাখিছোঁ। মোৰ এখন হৰে কৃষ্ণ বৃদ্ধাশ্ৰম আছে, তাত 11জন মানুহ আছে। মই তেওঁলোকক চোৱা চিতা তলত কৰি আছোঁ। আৰু এখেত যিহেতু পদ্মশ্ৰী ন, এটা সম্পদ হয়, সেইকাৰণে মই ওপৰত ৰাখি মোৰ নিজৰ ঘৰত ৰখাৰ দৰে চোৱা চিতা কৰি আছোঁ। সেইটোৱে কথা। বাকী এতিয়া আচলতে আপোনাক মই এইখিনিতে কওঁ, আপুনি যিহেতুকে এখন ঘৰত থাকি কামখিনি কৰি আছে, আপোনাৰতো যথেষ্ট খৰচ হৈছে। বহুত বেছি। মই অকণমান পেঞ্চন পাওঁ, তেওঁ মিষ্টাৰ চাকৰি কৰিছিলে, ইঞ্জিনিয়াৰ আছিলে বিদ্যুৎ দিয়ে, অকণমান পেঞ্চন পাওঁ। সেই পেঞ্চনটো দিয়ে মই এনেকৈ কওঁ, এই মাহত মোৰ 2 মাহৰ EMI দিব পৰা নাই গাড়ীখনৰ যথেষ্ট নাটনি হয়, যথেষ্ট নাটনি হৈছে। মোৰ 2 মাহৰ গাড়ী EMI দিব পৰা নাই, এইবিলাক খৰচ কৰি দিবৰ কাৰণে। আৰু এইফালে আইতাকো চাব লাগে। আইতাৰ কাৰণেতো আইতাক হস্পিটেল লৈ গ'লোঁ। হস্পিটেলত গৈ গোটেই এক্সৰে আল্ট্ৰাচাউণ্ড কৰিলোঁ, কৰি মেলি কোনো প্ৰব্লেম নাই, খালি আঁঠু দুটা প্ৰব্লেম আছে, খালি সেইটো কাৰণে হেৰি কৰিব গৈছে, থেৰাপি ফিজিঅ'থেৰাপি দিব দিছে। ফিজিঅ'থেৰাপি দিব দিছে, আৰু ফিজিঅ'থেৰাপি দিয়াৰ পিছতহে সেইখিনি কৰা যাব বুলি কৈছে, ভাল হ'ব। আৰু আচলতে মই এইখিনিতে এটা কথা কওঁ, বাইদেউৰ কথাখিনি আপোনালোকে গমেই পালে, তেখেত এগৰাকী সমাজকৰ্মী, আৰু লগতে তেওঁ এটা পেঞ্চনৰ পইচাৰে এনেকৈ আইতাক আৰু লগতে এখন বৃদ্ধাশ্ৰম চলাই আছে। বিশেষকৈ এই আইতাক আমি বৃদ্ধাশ্ৰম বুলি ক'বলৈও আচলতে আমাৰ দুখ লাগে। এনেকুৱা এগৰাকী মহিলাক আচলতে বৃদ্ধাশ্ৰমত ৰখা বুলি ক'লে আমাৰ নিজৰো দুখ লাগে। গতিকে বাইদেৱে নিজৰ ঘৰত নিজৰ ৰুমত ধুনীয়াকৈ ৰাখিছে। কিন্তু এইখিনিতে আমি এটা দৰ্শক আৰু লগতে চৰকাৰলৈ মই মোৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, বাইদেউৰ আচলতে যথেষ্ট কষ্ট হৈ পৰিছে এই মুহূৰ্তত।
আপুনি এই বাইদেউৰ কথাখিনিত গমেই পাইছে, আপোনালোকে সকলোৱে শুনিলে গম পাব। বাইদেউৰ যদি আচলতে কোনোবা এটা ছাইডৰ পৰা যদি অলপ হ'লেও, বিশেষকৈ এই আইতাগৰাকী যেতিয়ালৈকে থাকে বাইদেউৰ লগত, তেতিয়ালৈকে যদি আইতাৰ কিছু সহায়ৰ আগ যদি কোনোবাই হাত আচলতে আগবঢ়ায়, বাইদেউৰ যথেষ্ট উপকৃত হ'ব পাৰিব। আৰু এই ক্ষেত্ৰত মই চৰকাৰলৈ এটা অনুৰোধ কৰিম, কাৰণ পদ্মশ্ৰী বঁটা পোৱা এগৰাকী মহিলা তেতিয়াৰ দিনতে, গতিকে আজি এনেকুৱা এটা অৱস্থা হোৱাটো আচলতে আমাৰ কাৰণে বহুত দুখৰ বিষয়। মই ভাবোঁ দেই বাইদেউ, আপোনাৰ মনৰ কথা কি নাজানো, মই ভাবোঁ জীয়াই থাকোঁতে যদি মানুহে সন্মানটো নাপায়, মৃত্যুৰ পিছত কিন্তু পদ্মশ্ৰী বঁটা আছিল বুলি ইমান ৰাজহুৱা কৰিও একো লাভ নাই। এতিয়া আপোনালোকক মই এই কথাত এই ভিডিঅ'টোৰ যোগেৰে এইটোৱে ক'ম, সকলো আহক, আইতাৰ পৰিৱেশটো চাওক, আইতা কেনেধৰণৰ অৱস্থাত আছে। এতিয়া বিশেষকৈ আইতাক একেবাৰে খুব দৰকাৰ হৈছে এজন থেৰাপি ডক্টৰ, হয় থেৰাপি ডক্টৰ এজনক যদি মানে কোনোবাই যদি ভাবে যে সহায় কৰিম বা কিবা কৰিম, কাৰণ আমাৰ আচলতে মানৱতাও এটা নহয় জানো, পদ্মশ্ৰী এগৰাকী মহিলা তেতিয়াৰ দিনতে। গতিকে ইমান এটা দুখৰ আচলতে দৃশ্যই ক'ব লাগিব, আহি যিটো দেখিলোঁ আৰু কথাখিনি পাতি গমেই পাইছোঁ, আইতাৰ খুব বহুত আছে। আৰু তেওঁ জীৱন মানুহ আজি সমাজৰ কাম কৰিবৰ কাৰণে তেওঁ বিয়াৰ কথাটোৱে নাভাবিলে, সমাজখনকে নিজৰ জীৱনটো সমাজৰ কাৰণে দান কৰিলে। আৰু সেই মানুহগৰাকীক যদি আপোনালোকে পাৰে, ময়ো ৰিকুৱেষ্ট কৰিছোঁ, আহ্বান কৰিছোঁ যে আপোনালোকে পাৰে যদি তেওঁক অকণমান সহায় কৰক, ফিজিঅ'থেৰাপিটো অন্ততঃ ইয়াত আহি কৰি দিয়ক কোনোবাই, আৰু এগৰাকী কেয়াৰটেকাৰ ব্যৱস্থা কৰি দিয়ক। কাৰণ কেয়াৰটেকাৰটো পালেতো বহুত, কাৰণ আজিকালি এগৰাকী কেয়াৰটেকাৰ ৰাখিব লাগিলে যথেষ্ট পইচাৰ প্ৰয়োজন। গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি এইটো ভিডিঅ' যদি আচলতে যিমান পাৰে শ্বেয়াৰ কৰিব, সকলোৰে হাতে হাতে আচলতে ঘৰত গৈ, কাৰণ কিয় আমাৰ চৰকাৰৰ যিসকল বিষয়ববীয়া হাত দীঘল মানুহৰ কথাই কৈছোঁ, তেওঁলোকৰ হাতত পৰক গৈ, কাণত পৰক গৈ, যে তেওঁলোকেও আচলতে সুন্দৰভাৱে আহক, আহি যিখিনি সহায়ৰ প্ৰয়োজন আচলতে মই ভাবোঁ দেই, আশ্ৰমখন লগতে এই যিগৰাকী আমাৰ পদ্মশ্ৰী বাইদেউ, সেই বাইদেউক আচলতে যথেষ্ট আচলতে আমি সহায় কৰাৰ সময় আহি পৰিছে। আহক, মই ভাবোঁ, মই সকলোৱে আচলতে আপুনি মই বুলি নহয়, আপুনিও সেইটোৱে ক'ব, সকলো আহক। আৰু আমি বেয়া নাপাওঁ, আমাৰ ইয়াত আহিলে আমি বেয়া নাপাওঁ। তেওঁ সদায় তেওঁৰ লগত 8-10জন মানুহ কথা পাতি থকাটো তেওঁ বিচাৰে, আৰু সকলোৱে আহক, তেওঁক সহায় কৰক যিখিনি পাৰে। মোৰ ৰাস্তাটো ইমান প্ৰব্লেম, কোনোবাই যদি 2 বস্তা চিমেণ্টটো দিয়ে, কোনোবাই যদি কিবা এটা কৰে, তেনেকৈ সহায় কৰি দিলেও মোৰ ৰাস্তাটো ভাল হয়। ৰাইজে নখ জোকাৰিলে নদী লয় না, তেতিয়াহ'লে আপোনালোকে সহায় কৰক, আইতাক সহায় কৰা হ'ব, মোক সহায় কৰাতকৈ। আৰু এই আইতা ককাহঁত আশ্ৰমত আছে, তেওঁলোকক সহায় কৰা হ'ব। আপোনালোক সকলোৱে আগবাঢ়ি আহক, আমাক অকণমান সহায় কৰক। আৰু মোৰ কণ্টেক্ট নাম্বাৰটো আপোনালোকক কৈ দিছোঁ। আপোনাৰ এড্ৰেছটো কৈ দিয়ক। মোৰ এড্ৰেছটো হৈছে নুনমাটি 1 নম্বৰ আনন্দনগৰ, হৰে কৃষ্ণ বৃদ্ধাশ্ৰম। নাম্বাৰটো হৈছে 9954149090। আকৌ এবাৰ কৈছোঁ, 9954149090। আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰি আশ্ৰমলৈ যি পাৰে অকণমান অনুদান আগবঢ়াব পাৰে। আমি বৰ দুখীয়া মানুহ, দুখত আইতাহঁতক নিজৰ পেঞ্চনাৰ দি চলাইছোঁ, তেওঁলোকেও বহুত বিচাৰে, সেইখিনি মই দিব পৰা নাই, তাৰ কাৰণে তেওঁলোকৰ ওচৰতো মই দুখী। আচলতে মই এটা কথা কওঁ, বাইদেউ ক'লে দুখীয়া মানুহ, আচলতে দুখীয়া নহয়। বাইদেউৰ হয়তো অকণমান পইচা পাতিৰ অভাৱ হয়, বাইদেউৰ সমান মন এটা কিন্তু মই ভাবোঁ বহুত মানুহৰে নাই, যি মানুহে এনেকুৱা এটা সাহস সিদ্ধান্ত ল'ব পাৰিছে এখন ঘৰত আশ্ৰম খুলি মানুহক শুশ্ৰূষা কৰাটো আচলতে বহুত ডাঙৰ কথা, হয় নে নহয়? কিছুমানে বহুত পইচা থাকিলেও মানুহক শুশ্ৰূষা কৰিব নোৱাৰে। গতিকে বাইদেউৰ পইচাৰ অভাৱ, পইচাৰ কাৰণে বাইদেউ হয়তো কৈছে যে দুখীয়া, বাইদেউ আচলতে দুখীয়া কেতিয়াও হ'ব নোৱাৰে, কাৰণ বাইদেউ মনটোৱে বিশাল, যাৰ কাৰণে এই আইতাসকলক চপাই লৈ আইতাসকলক ইমান সুন্দৰভাৱে আইতাসকলক আগুৱাই নিছে। 2জন হস্পিটেলত আছে, তেওঁলোকৰ ট্ৰিটমেণ্ট কৰি আছোঁ, মই কৰি আছে। গতিকে বৰ এটা সাংঘাতিক, আপোনাৰ মনলৈ কেনেকৈ আহিলে আশ্ৰম যে খুলিব লাগিব এইখিনিতে? মই বহুত 2010তে মই এটা NGOটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। কৰাৰ পিছত মই ফিজিকেল হেণ্ডিকেপৰ ল'ৰা ছোৱালীবিলাক মানুহবিলাকক কাম কৰিলোঁ। তাৰপিছত ওচৰে যিমান মানে ধৰক মানুহে জানে আৰু বাইদেৱে কাম কৰে, কোনোবাই দুখ পালে, কোনোবাই কিবা হ'লে চবনি ইয়াতে থৈ দিয়ে। আৰু সাংবাদিকবিলাকো মৰম কৰে মোক, আহি পেলাই মানুহবিলাক জমা দিয়ে। মই খোৱা লোৱাৰ অভাৱ নাই, চাকৰি আছিলে তেতিয়া, তেনেকৈ মৰম কৰোঁতে মোৰ এইটো আশ্ৰমে হৈ গ'ল। লাষ্টত নামটো বেলেগে দি দিলে, হৰে কৃষ্ণ বৃদ্ধাশ্ৰম, ভগৱানৰ নামতে এইটো দান কৰিব। সেইজন ছাৰ এতিয়া ঢুকালে, যোনে নামটো দি গৈছিল নহয়, ছাৰজন ঢুকালে। যিয়ে নহওক নামটো ইমান ধুনীয়া, হৰে কৃষ্ণ আশ্ৰম নহয় জানো? গতিকে বিৰাট সুন্দৰ এটা মানে ভাল লগা নামেৰে আচলতে সৃষ্টি হৈছে। এইটো মই ভাবোঁ বিশাল হ'ব। আপুনি নাভাবিব যে আজি এইখিনি অভাৱ হৈছে, কালিলৈ এইখিনি অভাৱেই থাকিব। এই অভাৱ আচলতে কেতিয়াও অভাৱ হৈ নাথাকে। গতিকে মই আচলতে বাইদেউৰ বহুত ব্যস্ত, ইমান সময় নলওঁ, বৰ ধুনীয়াকৈ কথাখিনি ক'লে, মই যিমানখিনি পাৰোঁ কথাখিনি ল'লোঁ। আৰু যোনেই পাৰে আচলতে সহায় কৰক। বাইদেৱে সুন্দৰকৈ কৈছে, আজি আহি আচলতে দুখো লাগিল, ভালো লাগিল, ইমান এগৰাকী মহিলাক লগো পালোঁ নহয় জানো, দেখাও পালোঁ। তোমালোককো ধন্যবাদ থাকিল। হয়, গতিকে আচলতে কেনেধৰণে ভাবিছিলোঁ ভিডিঅ'টো কৰিম বুলি, কেনেধৰণৰ হ'ল গম নাপাওঁ। আচলতে বহুত ধৰণৰ আইতাৰ কথাবোৰ আচলতে শুনা পোৱা হ'ল। গতিকে সকলোৰে ওচৰত মই ক্ষমাও বিচাৰিছোঁ যদি ক'ৰবাত ভুল হৈছে, যিমানখিনি পাৰোঁ মই আগুৱাই নিবলৈ চেষ্টা কৰিম। মই সিংহখোৱা দেখা পাই ভিডিঅ' কৰিছোঁ, কৰক ভিডিঅ'খন জানে।
এই চিঙৰাটো যে খাইছোঁ ইমান টেষ্টি চিঙৰা মই এটা পৰিৱেশটো দেখুৱাই দিওঁ খাচোন বুজিছা হ'ব মই চিঙৰা খাই বেয়া পাওঁ কিন্তু কথা হ'ল কি এই যে খুৰাই চিঙৰা বনায় এই চিঙৰাটো খাওঁ কিয় জানে এই চিঙৰাটোৰ ভিতৰত যে চাওক মানে এনেকুৱা দিয়ে একদম ঘৰত বনালে আমি যেনেকৈ খাব পাৰোঁ চব্জিবোৰ সেই চব্জিবোৰ দিয়ে আৰু বেলেগ কিছুমান হোটেলত বা ডাঙৰ ডাঙৰ ধাবাবিলাকৰ কাষত যে সেইবিলাক দেখা পাওঁ চিঙৰাবোৰ ইমান ভিতৰত কিবা জংঘ পুংগ দিয়ে মই চিঙৰা বস্তুটো ভালেই নাপাওঁ কিন্তু মই এই খুৰাৰ কাষলৈ আহিলে কেতিয়াবা এনে আহিলে কেতিয়াবা গ'লে দেখিলে মই খুৰাৰ কাষত এনেকৈ চিঙৰা জুতি লৈ যাওঁ আৰু চিঙৰা জুতিৰ লগত কি মই মজা লাগে জানে এনেকৈ শুকান জলকীয়া ভাজি দিয়ে ইমান টেষ্টি লাগে নহয় জলকীয়াটো সেইকাৰণে মই আৰু ভাবিলোঁ আহিলোঁ যেতিয়া এইফালে দি একদম খুৰাক দেখিলোঁ মাতো দিওঁ চিঙৰা এটাও খাই যাওঁ সেইকাৰণে বিৰাট ধুনীয়া চিঙৰা মই মাজে মাজে এনেকুৱা কিছুমান পৰিৱেশত বিৰাট মজা জুতি ইমান ডাঙৰ কিছুমান একদম গ্লাছৰ ভিতৰত সোমাই যে সেই ডাঙৰ ডাঙৰ দামী দামী দোকান মানে একদম চকীত চেয়াৰত বহুত খায় সেইটো এটা বেলেগ জুতি সেইটো এটা বেলেগ মই সেইটো কথা ক'ব নাযাওঁ কিন্তু ইয়াত এনেকৈ লোৱা জুতিটো এটা সাংঘাতিক দিনৰ তাতে একদম গছৰ তলত কি বঢ়িয়া বতাহ মাৰি আছে কাৰোবাক যদি লাগে এই খুৰাৰ এড্ৰেছটো ঠিকনাটো মোক আচলতে কমেণ্ট কৰিব মই ধুনীয়াকৈ আপোনালোকক জনাই দিম ক'ত আছে আৰু বেছি বিশেষ নকওঁ একে ইমান ধুনীয়া ঘৰৰ চাহ ঘৰত খোৱা নিচিনাকৈ বনাই দিছে বৰ ধুনীয়াকৈ বাগিচা বনাব বাগিচা খুব কম খাওঁ তথাপিও খুৰাই বৰ ধুনীয়াকৈ বনায় সেইকাৰণে চাহ খালোঁ লগতে গৰম গৰম এটা চিঙৰা হ'ব